Hey guys, welcome back to my channel. নতুন এটা ভিডিঅ' সৈতে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি আহি আছোঁ আমি কঠীয়া তুলিলে এয়া গাঁও মাংস কাটি দিয়া হৈছে আমি আহি পোৱাৰ পিছতে গাই মাংস কাটি দিছিলোঁ কোনে কোনে এনেকুৱাকৈ খাই ভাল পায় জনাবচোন আৰু সবজি তাতে আছে সবজি দেখা পাই আছে এইফালে গাহৰি মাংস খাটি দি আছে ভিডিঅ' দেখা পাব এয়া হৈছে বা আৰু সেয়া হৈছে ভণ্টি সদিচ্ছা হাই দিছে তাক এইফালে মানুহজন আৰু এইফালে আছে গাহৰি মাংস ভিডিঅ'টো শেষলৈ চাই থাকিব ৰদ খাই বহি আছিল মই ধুনীয়াকৈ ভিডিঅ' কৰি থলোঁ আৰু আমাৰ গাহৰি মাংস ৰেডি হৈ গৈছে তো মই এতিয়া কাটিং কৰি আছোঁ বহুত টেষ্টি লাগিছে কোনে কোনে খাই ভাল পায় আৰু কোনে কোনে এনেকুৱাকৈ টেষ্ট কৰিছে ক'বচোন মই খাই বহুত ভাল পাওঁ গাহৰি মাংস ফটো ভাল লাগিছে খাই বৈ হৈ গ'ল দেখিছে সকলোৱে জ্বলা লাগি গ'ল খাই কিন্তু বহুত ভাল লাগিছে খাই আৰু ইয়াত ভিনি বহি আছে ৰ'দতে দেখা দিলোঁ আমাৰ খাই বৈ হৈ গৈছেগৈ আৰু অলপ পিছত মই চেৱৈ বনাম এয়া চেৱৈ বনাব কেনে লৈছোঁ আৰু এতিয়া এয়া পাই আৰু সেয়া ভিনি খাই আছে উঠাই দিছোঁ ভিনিক তো যাব ওলালোঁ এয়া পাই কিবা এটা কৈ দিয়া দুজনীকো উঠাইছোঁ খাই বুলি দিছে সুধিছে লাজ কৈছা এইফালে দাদা আহিছে গাইজ তো বাহঁতৰ পৰা আহি পালোহি আৰু এতিয়া অলপ বহি লৈছোঁহি আহি গৈ ঠাণ্ডাটো লাগি আহিম যিহেতু ঠাণ্ডা বতৰটো পৰিছে অলপ আৰু আপোনালোকৰ সকলোৱে কি খবৰ জনাব ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰোঁ নতুন এটা ভিডিঅ'তে পুনৰবাৰ লগ পাম তেনেহ'লে আজিলৈ ইমানেই